হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আই হোপ সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাম ভেজ পোলাও। একেবাৰে সহজকৈ বনাম। যিয়ে প্ৰথমবাৰৰ বাবে ট্ৰাই কৰি আছে তেওঁলোকৰ বাবেও সুবিধা হ'ব। ব'লক তেন্তে আজি ৰেচিপিটো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটোৰ বাবে মোক লাগিব 20ৰ পৰা 25টা কাজু, 15ৰ পৰা 20টা কিচমিচ, 5টামান ইলাচি আৰু 2 টুকুৰামান ডালচেনি, আৰু লাগিব আমাক 2টা তেজপাত। ইয়াৰ উপৰি আমাক লাগিব অলপ ভেজিটেবলছ, আমাক লাগিব অলপ কেঁচা মটৰ, পিঁয়াজ আৰু গাজৰ। পিঁয়াজ আৰু গাজৰখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এই গিলাচটোৰ জোখাৰে 2 গিলাচ চাউল লৈছোঁ। এতিয়া গেছ ষ্টভটো জ্বলাই কুকাৰটো অলপ গৰম হ'ব দিছোঁ। এতিয়া মই ইয়াত 4 টেবুল স্পুন তেল দিছোঁ। মই ৰিফাইন তেল ইউজ কৰিছোঁ। তেলখিনি অলপ গৰম হোৱাৰ পিছত মই প্ৰথমে ইয়াত তেজপাতকেইটা দিছোঁ। তাৰপিছত ইলাচি আৰু ডালচেনি কেইটা দিছোঁ। এইখিনি 2 মিনিটমান ভাজি ল'ম। তাৰপিছত মই ইয়াত কাজু কিচমিচখিনি দিছোঁ। এইখিনিও মই 3 মিনিটমান ল' ফ্লেমত ভাজি ল'ম, যেতিয়ালৈকে কিচমিচখিনি ফুলি নুঠে। এইখিনি বৰ্তমান ভজা হৈ গৈছে। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজ আৰু গাজৰ আৰু লগতে কেঁচা মটৰখিনি দি দিম। এতিয়া এইখিনিও 3 মিনিটমান ভালদৰে ভাজি ল'ম। ভেজিটেবলখিনি বেছি ভাজিব নালাগে, জাষ্ট এই কালাৰটো চেঞ্জ কৰালৈকে ভাজি ল'ম। ভেজিটেবলখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত চাউলখিনি এড কৰিছোঁ। মই বাসমতি চাউল এড কৰিছোঁ, আপোনালোকে অন্য চাউলো দিব পাৰে। মই চাউলখিনি জাষ্ট ধুইহে লৈছোঁ, তিয়াই লোৱা নাই। তিয়াই ল'লে মানে ভাগি যোৱাৰ সম্ভাৱনা বেছি থাকে। এতিয়া মই চাউলখিনি ভালদৰে লৰাই দিছোঁ। চাউলখিনি লৰাওঁতে সাৱধান হ'ব যাতে চাউলখিনি ভাগি নাযায়। এতিয়া মই ইয়াত 2.5 গিলাচ পানী এড কৰিছোঁ। যিহেতু মই 2 গিলাচ চাউল লৈছিলোঁ, সেয়ে মই সেই একে গিলাচেৰে পানী এড কৰিছোঁ। পানী দিওঁতে সদায় সাৱধান হ'ব। পানীৰ জোখটোৰ ওপৰতে পোলাওখিনি যথেষ্ট নিৰ্ভৰ কৰে। এতিয়া ভালদৰে এবাৰ লৰাই দিছোঁ। শেষত মই সোৱাদ অনুসাৰে নিমখ আৰু অকণমান চেনি দিছোঁ। চেনিখিনি অপশ্যনেল হয়, যদি দিয়ে খাবলৈ ভাল হয়, নিদিলেও কোনো কথা নাই। এতিয়া মই অলপ ভালদৰে লৰাই দিছোঁ। একেবাৰে শেষত মই এচামুচ ঘিউ দিছোঁ। ঘিউ দিলে খাবলৈ বহুত বেছি ভাল হয় আৰু গোন্ধটো বহুত ভাল আহে। এবাৰ ভালদৰে লৰাই কুকাৰৰ ঢাকনখন মাৰি হাই ফ্লেমত এটা চিটি মাৰিবলৈ দিছোঁ। চিটি মৰাৰ পিছত প্ৰেছাৰখিনি নিজে নিজে শেষ হ'বলৈ দিছোঁ। এয়া মোৰ ভেজ পোলাও ৰেডি হৈ গৈছে। এতিয়া এখন কাটা চামুচেৰে চাৰিওফালে মিক্স কৰি দিব। দেখিছেনে চাউলবোৰ এটা এটা হৈছে। এয়া মোৰ ভেজ পোলাও খাবৰ বাবে একদম ৰেডি।
যদি মোৰ ৰেচিপিটো ভাল লাগিলে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ নিশ্চয় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে এটা অন্য ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে টাটা বাই বাই।